বজাৰৰ পৰা এয়া চাওঁ লেগ পিচ লৈ আহিছোঁ। এতিয়া মই বনাম, আজি ফাৰ্ষ্ট বনাম লেগ পিচ। এনেতো আগে পিছে বনাই থাকোঁ বাৰু চিকেন, কিন্তু তথাপি লেগ পিচ বনাই পোৱা নাছিলোঁ এনেদৰে। আজি ফাৰ্ষ্ট ট্ৰাই কৰিম। তো আহক কেনেকৈ বনালোঁ চাব আপোনালোকে। এতিয়া আমি লেগ পিচখিনি মেৰিনেট কৰিম আগতে। এতিয়া মেৰিনেট কৰাৰ বাবে আমি লৈছোঁ, সকলোখিনি যোগাৰ কৰি লৈছোঁ। নিমখ ডাঙৰ চামুচেৰে এচামুচ, জিৰাৰ গুড়ি আধা চামুচ, হালধি এচামুচ আৰু জলকীয়াৰ গুড়ি, এইটো জ্বলা নহয় কাশ্মীৰী মিৰ্চ বুলি যিটো কয় সেইটো, আধা চামুচ লৈ লৈছোঁ। আৰু নেমু এপিচ লাগিব। তাৰপিছত এয়া আদা নহৰু পেষ্ট, আৰু এয়া দৈ, আৰু এয়া কৰ্ণফ্ল'ৰ, আৰু চিকেন মছলা আছে, আৰু গৰম মছলা। আৰু মেৰিনেটৰ বাবে আমাক লাগিব টমেট' চচ আৰু চয়া চচ। চাওক আমাৰ লেগ পিচ পৰা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, সিজি গৈছে। এতিয়া আমি গেছটো বন্ধ কৰি দিম, হৈ গ'ল।